Hello everyone, welcome back to my JB vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰ হিমান ভাল নহয় বাৰু মানে মোৰ বহুতে বেমাৰ জ্বৰ আপোনালোকে ভাবিছে যে সদায় জনীৰ বেমাৰে হৈ থাকে তাকেই কৈ থাকো কিন্তু সঁচাকৈ কৈছো সিৰিয়াসলি মোৰ বহুতে গা বেয়া বিছনাৰ পৰা উঠিব পৰা নাই ইমানে জ্বৰ উঠিছে ডিউটিৰ পৰা দুদিন ছুটি লৈছো মই এনে ছুটি নলওৱে ডিউটিৰ পৰা কিন্তু জ্বৰৰ বাবে দুদিন ছুটি লৈছো তাৰ পিছত আৰু অকণমান জ্বৰ কমাৰ লগে ডিউটি গৈছো নহলে ষ্টুডেন্ট বিলাকৰো প্ৰবলেম হয় সদায় ছুটি ল'ব নোৱাৰে এতিয়া অকণমান ভাল পাইছো জ্বৰটো ভাল পাইছো চৰ্দি আৰু কাহটো আছে তো হ'লেও আজি ভাবিছো ভিডিওটো আজি অকণমান হলে বনাই দিও কালি সানডে গল বনোৱাই নহল আজি ভাবিছো ভিডিওটো ষ্টাৰ্ট কৰি দিও তো ভিডিওটো শেষলৈকে চাই যাব এটা মোৰ অকণমান কাম আছে ৰাতিপুৱাৰ কামখিনি সবে কৰে জানেই আৰু আগৰ ভিডিওটোত মই দেখাইছো বিছনা ভাল কৰা ৰুম ঝাৰু দিয়া আৰু এইটো ভিডিওত দেখাই নাথাকো এইখিনিয়ে কাম কৰিব লাগিব ৰাতিপুৱা টাইম তো কামখিনি কৰি লওঁ তাৰ পিছত গা ধুম তাৰ পিছত আপোনালোকক লগ পাই আছো গা ধুই আহিলো কাপোৰযোৰ পিন্ধি ললো আৰু এতিয়া ভাত খাব যাম এয়া লৈছো দালি এফালে ভাজি আৰু ভাজি আছে অকণমান আৰু ভাত অকণমান এতিয়া আমাৰ ভাত খাওঁ আৰু আমি কৰবাত গ'লে মানে ওলাই গ'লে আমি ভাত নোহোৱাকৈ যাব নিদিয়ে আগৰ পৰা এইটো এটা নিয়মে আমাৰ স্কুল গ'লেও আমি ভাত খাইহে যাব লাগিব এতিয়া ভাতকেইটা খাই লওঁ এতিয়া অকণমান ষ্টাইল কৰোঁ আনকালে মুখত কিবা অকণমান লগাই তেনেকৈ গুচি যাওঁ কিন্তু আজি অকণমান ভিডিঅ'টো কৰিছোঁ তো অকণমান ভালকৈ দেখাবই লাগিব সেইবাবে অকণমান লিপষ্টিক অকণমান কাজল লগাম বুলি ভাবিছোঁ কাজল এতিয়া লগাম মই কাজল মোৰ এয়া কাজল এক্সট্ৰা আৰু বেলেগ কাজল নাই মোৰ ইমান মেকআপ কৰা বস্তুৱেই নাই অকণমান লিপষ্টিক অকণমান অ'কে ডান ৰেডি ঘড়ীটো পিন্ধিলে আৰু পুৰা ৰেডি কেনেকুৱা লাগিছে ক'বচোন একেবাৰে চিম্পল ভাল লাগিবলৈ একো কৰাই নাই ইয়াতে তো এতিয়া গৈ থাকোঁ দেৰি হৈ যাব নহ'লে মাস্কটো লাগিবই ভাই যিটোহে ধূলি বেমাৰ হৈ গৈছে এনেই তো মাস্কটো কম্পালচাৰী তেনেকৈ থাকোঁ চেণ্ডেলটো ইমান ধূলি বৰষুণে দিয়ে নেকি আজি বৰষুণ গৰম লাগি আছিল সেইবাবে জেকেটটো পিন্ধি লৈ আহিলোঁ এতিয়া দেখোন ঠাণ্ডা লাগিছে চলি যাব আৰু বৰষুণ দিলে বেছি ঠাণ্ডা লাগিব এনেই ঠাণ্ডা নালাগে বাৰু তাকে চলি যাম আৰু আহি পালোঁ বৰষুণ দিয়ে বুলি ভাবিছিলোঁ নাই দিয়ক ৰ'দ দিছে বৰষুণ দিলে মোৰ ঠাণ্ডা লাগিলে এতিয়া মই ৰুম চুম ঠিক কৰি দিওঁ ষ্টুডেণ্ট আহিব ক্লাছৰ মাজে মাজে আপোনালোকক লগ পাই থাকিম ডেভিড ইজ দ্য ৰিচিভাৰ ক্ৰেডিট ইজ দ্য গিভাৰ ঠিক আছে নাই এটা পাহৰিলা সেইখন কমপ্লিট হোৱা নাই তোমাৰ ক্লাছৰ মাজত কিবা কিবি খাই থাকিব পাৰিলে ভাল লাগে বেগত এটা চকলেট পালোঁ আৰু তাকেই বোলো খালোঁ মই অকণমান আজি মেট্ৰিক পৰীক্ষাৰ শেষৰটো দিন তো পৰীক্ষা শেষত পাহিৰ এবাৰ খবৰো ল'ব আহিলোঁ আৰু তাইৰ কেইদিনমান আগত মানে বাৰ্থডে গৈছিল তো মোক কৈছিল পৰীক্ষা শেষৰ দিনা হেনো পাৰ্টি দিব আৰু ময়ো ভাবিছোঁ আজি দিবই চাগে আৰু আহিয়ে মই ইয়াতে ৰৈ আছোঁ তাইও কৈছে ইয়াতে ৰৈ থাকিবি ময়ো লোভীয়া মানুহ কিন্তু মানুহজনী নাই মোক এনেই আশা দি কিনে গুচি গ'ল ভাই মই ইয়াতে ৰৈ থাকিলোঁ আৰু তাতেই লগ পালোঁ মোৰ হাই ছেকেণ্ডেৰীৰ পঢ়া একেলগৰে হয় তো তাকো এবাৰ মাত লগালোঁ
এতিয়া আহি নিজে চাহ অৰ্ডাৰ দি খাব লৈছোঁ। গাটো ভাল নহয় যিহেতু লাল চাহে লৈছোঁ আৰু শালি চাহ লৈছোঁ। তাই এতিয়া অকণমান দেৰি আজৰি পাইছোঁ, ষ্টুডেণ্ট নাহে সেইখিনি টাইমত। এতিয়া সময় হ'ল 2:30, আধা ঘণ্টামান আৰু নাহে, আকৌ 3টামান বজাৰ পৰা আহিব। এইখিনি টাইমত অকণমান ৰেষ্ট পাইছোঁ। একদম অৱস্থা বেয়া হৈ গৈছে মোৰ। ডিউটিৰ পৰা আহিলোঁ, ভাত খালোঁ আৰু যাওঁতে কাপোৰ ধুই থৈ গৈছিলোঁ, তো সেইবোৰো সামৰিলোঁ। সামৰি এতিয়া ফ্ৰেছ হৈ এতিয়া অকণমান এনেই বাহিৰৰ ফালে ওলাই যাওঁ। কাজল লগালে চাওকচোন কেনেকুৱা যে ক'লা ক'লা পৰি যায়, সেইবাবে নলওঁৱেই। আজি অকণমান লৈছিলোঁ। এইফালে ল'ৰা ছোৱালীবিলাকে খেলি আছে পথাৰত। এইখন হ'ল আমাৰ পথাৰ আৰু এইখন হৈছে আমাৰ ফুলনি বাগিচা। এইজনী ফাৰিয়া হাইদি, হাইদি হাইদি, আমাৰ ফুল এইবিলাক। গোলাপ কেইপাহ ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন, ৰঙা গোলাপ। পানী পাই থাকে যে আজিকালি ইয়াৰ পৰা, তো সেইবাবে বঢ়িয়াকৈ ফুলিছে। ইহঁত দুজনীও আহিল কৰবাৰ পৰা পুৰা চাল দি। সেই মনে মনে যা, হাল্লা কৰিলি একদম। আমি এতিয়া চোৰ মনে মনে বগৰী চুৰ কৰিব আহিছোঁ। ভিডিঅ'টো যদি চাই গম পাব আৰু। মনে মনে জল্দি জল্দি কৰ। এইবিলাক একদম ফ্ৰেছ ফ্ৰেছ ছিঙিম আৰু খাম। মুচি ল'ব, জোৰ লগাকে। সেইকেইটাই বগৰী পালোঁ সিমান কষ্ট কৰি। এতিয়া আমি গৈ আছোঁ, ভালদৰে ইয়াক খাব লাগিব। এইবাৰ আমি বেলেগ লোকেশ্যনত গৈ আছোঁ বগৰী পাৰিব। লোকেশ্যন 2 আহি গৈছোঁ এতিয়া। এয়া আৰু এইকেইটামান পালোঁ, হ'ব বাৰু আমাৰ গোটেই মিলি। তাতেও আছে কেইটামান। আজি পাহিৰ পৰীক্ষা হৈ গৈছে, তো তাইৰ অনুভৱ অকণমান জানো। ভালে হৈছে, খালি মেথছখন বেয়া হৈছে বাৰু, কাৰণ যিহেতু ইমান টান আহিছে। চ' বহুত মানে বাহিৰৰ পৰা দিয়া নিচিনাকৈ হৈছে ন, সেইটো কাৰণে বেয়া হৈছে আৰু অকণমান। বাকী ঠিকে আছে। তো ৰিজাল্ট দিলে গম পাম আৰু কেনেকুৱা হয়। আৰু পাৰ্টিটো লাগিব, আৰু আজি আমাক এটা পাৰ্টি দিয়া কথা আছিল। ময়ো লোভতে গ'লোঁ মোৰ বাৰ্থডে পাৰ্টি দিছোঁ, কিন্তু নাই। বাৰ্থডে পাৰ্টি নাপালোঁ। মোৰ বাৰ্থডে পাৰ্টি কমপ্লেইন ইহঁতে মিছা কথা কৈছে। আৰু লাগিলে মই কিমান খুৱাম ৰে, মইতো চাকৰি নকৰোঁ ন। এইবাৰ থোচ এই আৰু একে চেম গাইছ। আৰু আমাৰ এইটো এটা এনেকুৱা গাইছ, এনেকুৱা হাতী একদে খাই কম এই গাইছ বহুত খাই। মুঠ বাহিৰে বহুত খাই। এতিয়া মা আৰু মই আহিছোঁ বৰমাহঁতৰ ঘৰত, আৰু আমাক দিছে চাহ খাবলৈ। হেল্ল' গাইজ, বহুত টাইমৰ মূৰত আকৌ লগ পাইছোঁ। আমি গৈছিলোঁ বৰমাহঁতৰ ঘৰত, মানে বৰমা অলপ পৰিছিল, অকণমান দুখ পাইছে, তাৰে অকণমান খবৰ লৈ আহিলোঁ। তাৰপৰা তাত চাহ পানী খাই আকৌ ঘৰত আহিলোঁ। আহি আকৌ আমাৰো আলহী আহিল, মানে মামাহঁত আহিছিল। দোৱা হয় শনিবাৰে, তাৰে দাৱাত দিব আহিছিল। তো মামাহঁতকো চাহ দিলোঁ। এতিয়া গ'লগৈ, মানে মায়ে অকণমান আগবঢ়াই দিব গৈছে মামাহঁতক। পৰ্বাটো তাতে সোমাব, সিহঁতকো মাতিব চাগে, দাৱাত দিব। তো এতিয়া আকৌ বাজিলে 8টা বাজিলে। তো আকৌ ভাত বনাব হ'লেই। আজিনো কি বনাওঁ তাকে ভাবিছোঁ। ভাতত দিনত মাছ খালোঁ, এতিয়া হয়তো চব্জি কিবা খাম। ইমানো মাছ মাংস খাই থকাটো ভাল নহয়। চাওঁ কি খাওঁ। এতিয়া বনাব যাওঁ আমি ভাত। 9টাই বাজিবই। বিলাহী আছেনে মা? বিলাহী হা তাতে আছে পাবা।
গাখীৰ নিম গাখীৰখিনি লৈ যাওঁ মটন বনাই আছো কালাৰটো দেখাত ধুনীয়াই হৈছে খাই কিনে গম পোৱা যাব কেনেকুৱা টেষ্টি হয় চব্জি নবনালো দিয়ক গাইছ মাংসই বনালো আজি আলহী আহিছে আমাৰ গাঁৱৰে মজিবকা চাও দেখা দি আৰু ইউ ভিডিঅ' উঠিব আহিছে খাই দি মোৰ ভিডিঅ' চানে লাইক কৰা নে আৰু এতিয়া মই ভাত পানী খাই আজৰি এতিয়া শুম হোৱাৰ আগত ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰি লওঁ আজি দিনটো কেনেকৈ কটালো ডিউটিটো অকণমান টাইম ভিডিঅ' কৰি দেখাব চেষ্টা কৰিলোঁ অলপ টাইমে কৰিছোঁ ইমানো নোৱাৰি ন ষ্টুডেণ্ট থাকে প্ৰব্লেমো হয় তেনেকৈ তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব মই আছোঁ ইনষ্টাগ্ৰামত সৈয়দা JB Shabnam বুলি তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বাই গুড নাইট